দৰ্শকসকল ভালে আছেনে? নিশ্চয় ভালে আছে। আজি আৰু এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। ইয়াৰ আগতে আপোনাৰ ভিডিঅ'টো চাইছিলে, এটা টেঙা মাছৰ ভিডিঅ' দিছিলোঁ ৰেচিপি, আপোনালোকে নিশ্চয় ভাল পালে। আৰু আজি ইটো ভিডিঅ' হ'ব, এতিয়া যোনটো ৰেচিপি দেখাম সেইটো হ'ব একদম চিম্পুল আৰু আমাৰ অসমৰ গাঁৱৰ ভূঞে সকলোৱে খায়, একদম চিনাকি ৰেচিপি দেই। একো এটা নতুন বুলি নহয় আৰু, কিন্তু মোৰ ফালৰ পৰা এটা মই স্পেচিয়েল টাচ দিব বিচাৰিছোঁ। সেইটো হ'ল মানে পুঠি মাছৰ পিটিকা। কিন্তু মই অলপ প্ৰচেছটো অলপ বেলেগ ধৰণে কৰিম, মানে জুইৰ ওপৰত ধুনীয়াকৈ মাছটো একদম গ্ৰিলিঙৰ নিচিনা কৰি লৈ পিটিকাটো বনাম। চাই থাকোঁ মই দৰ্শকসকল, বহুত ভাল পাব। দৰ্শকসকল, এই পুঠি মাছ পুৰা পিটিকা বনাবলৈ হ'লে এইকেইটা বস্তু আপোনালোকে ৰেডি কৰি লৈ ল'ব। এনেকুৱা মানে অলপ মিডিয়াম চাইজ বা পুঠি মাছ অলপ ডাঙৰ ল'ব পাৰে, কেইটামান লৈ ল'ব। মানে ইয়াৰ পেটু চেটু একো হেৰি কৰিব নালাগে, এতিয়া আপোনাৰ বাকলিও গুচাব নালাগে, অকল ভালকৈ ধুই মেলি এনেকৈ ৰেডি কৰি ল'ব। আৰু দুটা শুকান জলকীয়া ল'ব, এটা বিলাহী ল'ব, আৰু এটা নহৰু ল'ব। তাৰপৰা এনেকৈ দুটা আলু ল'ব। আৰু এই দেখিছে যে কেঁচা পিঁয়াজ আৰু জলকীয়া, কেঁচা জলকীয়া দুটাও ল'ব। কিন্তু আমি এই বস্তুকেইটা আমি জুইত পুৰিম, কিন্তু এই পিঁয়াজ আৰু জলকীয়াখিনি জুইত পুৰিব নালাগে। আৰু অলপ তেল লৈ ল'ব, তাৰমানে জুইৰ ওপৰত দিম না, এই মাছখিনি তেলে অলপ ফেটি কৰি ল'ম, তেতিয়া মাছখিনি ভালকৈ জ্বলি নাযায় তাৰমানে জুইত। এতিয়া আমি এই মাছখিনি 1 চামুচ তেল দি ভালকৈ লেটি কৰি ল'ম। মানে গাত তেলটো লাগি থাকিলে আৰু জুইত বৰকৈ পুৰি নাযায়, মানে জুইত ক'লা হৈ যাব পাৰে, জ্বলি চাই হৈ যাব পাৰে। এতিয়া এইখিনি তেল পূৰা সানি ৰেডি। আমি এতিয়া জুই ধৰোঁগৈ ব'লক দৰ্শক, জুইৰ ওপৰতে চব কাম হ'ব। আৰু এতিয়া আমি এই মাছখিনি যে ৰাখিছিলোঁ তেলে লেটিয়াই পিনি এনেকুৱা দালি নিচিনা এখনৰ ওপৰত পূৰা মাছখিনি সজাই ল'ম। আৰু এতিয়া এইখিনি জুই জ্বলাই আমি ৰেডি, অঙঠা জুই ইয়াৰ ওপৰত এইভাগে ৰাখি দিম। আৰু মাজে মাজে মাছটো লুটিয়াই থাকিব, তেতিয়া মানে তল ওপৰত দুইটা ধুনীয়াকৈ সিজিব। আমিতো ইয়াৰ লগত পিটিকা বনাবলৈ যেতিয়া ভাবিছোঁ, সেইটো আমি আলু চালুও দিব লাগিব। এতিয়া আলুখিনি তলৰ অঙঠাত বহাই দিম, আৰু বিলাহীওটো ওপৰত সিজাব লাগিব, মানে পুৰিব লাগিব। এতিয়া অঙঠাত বহাই দিম আলুকেইটা। দুটা আলু দিছোঁ বাৰু। এনেকৈ চেপেনা এখন লৈ সেইটো লুটিয়াই থাকিব মাছবিলাক, নহ'লে জ্বলি যাব। দৰ্শকসকল দেখিছেনে, পুৰা মাছ একদম শুকাই একদম ৰেডি হৈছেগৈ। আৰু তলফালে একদম অঙঠাৰ জুই, আৰু জুইত পুৰা আমাৰ আলুও দি থৈছোঁ যে আলু হৈছেগৈ। তাৰপৰা আৰু মাছটোতো হৈছেই, হ'লে আৰু আমাৰ পিটিকা ৰেডি হ'ব। আৰু বিলাহীটোত তেল লগাই লৈছোঁ, মানে আৰু ওপৰত দি দিয়ক, মানে জুইৰ ওপৰত দি ল'ব লাগে এইভাগে। আৰু নহৰুটো গোটাকৈ ওপৰত। তাৰপৰা আমাৰ মাছো ৰেডি। মাছখিনি অকণ মানে ইয়াৰ ভিতৰত অলপ পেটুটো থাকে ন, অকণ পেলাই ল'ব লাগিব এতিয়া। আৰু ওপৰৰ টাইবিলাকো আঁতৰাবলৈ আছে, মানে বাকলি সৈতে দিছিলোঁ নহয়, ওপৰত ঘঁহি দিলে ওপৰটো আঁতৰি যাব। এই দেখিছেনে, মাছৰ বাকলিবিলাক আঁতৰাই লৈছোঁ। তাৰ ওপৰৰ মানে
বাকলিৰ সৈতে জুইৰ ওপৰত দিছোঁ নহয়, বাকলিটো মোহাৰি দিলেই আঁতৰি যায়। আৰু ইয়াৰ ভিতৰৰ পেটুটো উলিয়াই লৈছোঁ। পেটু থাকিলে তিতা হ'ব নহ'লে পিটিকাটো। আৰু এইফালে আলু ৰেডি। আৰু সেই মানে বিলাহী আৰু নহৰুকেইটা ৰেডি হ'লে আৰু পিটিকাখন বনাবই পাৰোঁ আৰু। আমাৰ সকলো বস্তু এতিয়া পুৰি ৰেডি। আমাৰ এইফালে মাছখিনি পূৰা চব চাফ চিকুণ কৰি ৰেডি হৈ গ'ল। ইফালে আলু পুৰিছিলোঁ, আলুও ৰেডি, পূৰা বাকলি চাকলি গুচাই। বিলাহীটো পূৰা ৰেডি। আৰু পিঁয়াজ কাটি ল'লোঁ সৰু সৰুকৈ, সেইটো আকৌ নাই পুৰা আগতেই লৈ ল'লোঁ। আৰু নহৰু পুৰিছিলোঁ, সেইখিনিও ৰেডি। ধনিয়া পাত কাটি ল'লোঁ, আৰু শুকান জলকীয়া দুটা আছিলে যে সেই দুটা পুৰি ল'লোঁ। আৰু মাজত নিমখ ৰাখি লৈছোঁ। এতিয়া আমি এইখিনি গোটেইখিনি মিক্স কৰিম। অকণমান তেলটো দি ল'ব লাগিব, কেঁচা তেল, মিঠাতেল, তেতিয়া ধুনীয়া চেণ্ট এটা আহে। আৰু এইখিনি এতিয়া মিক্স কৰোঁ। দৰ্শকসকল, আমাৰ পুৰা মাছৰ পিটিকা ৰেডি। দেখিছেনে? এয়া একদম ধুনীয়া, খাবলৈ টেষ্টি, মুখৰ পানী পৰি গৈছে। এতিয়া এইখিনি টেষ্ট কৰোঁচোন অকণমান। একদম মাছ। আপোনালোকেও বনাব, খাব, বহুত ধুনীয়া। খায়েই বাৰু, মইহে বৰকৈ খোৱা নহয়। আমি বহুত দিনৰ মূৰত বনাইছোঁ, বহুত টেষ্টি হৈছে। মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু দেই। অলপ ভিউজ চিউজবিলাক কম আহিছে, আপোনালোকে নোচোৱা হৈছে। অলপ শ্বেয়াৰ টেয়াৰ কৰি দিব আৰু, মনটো ভাল লাগে আৰু দেই। বাই বাই দৰ্শক।